হেল্ল' ফ্ৰেণ্ডছ, মই আগৰ ভিডিঅ'টোত আপোনালোকৰ আগত এক্টিভ কজেটিভ ভাৰ্বৰ বিষয়ে কৈছিলোঁ আৰু মই তেতিয়াই কথা দিছিলোঁ যে পুনৰ আপোনালোকৰ আগলৈ পেছিভ কজেটিভ ভাৰ্ব কেনেকৈ বাক্যত ইউজ হয়, ইয়াৰ ষ্ট্ৰাকচাৰ কি সেই সম্বন্ধে মই আপোনালোকক জনাম। আজি মই পুনৰ এটা গ্ৰামাৰ সম্বন্ধীয় ভিডিঅ' লৈ আহিছোঁ। আজি আমাৰ ভিডিঅ'টো হ'ল পেছিভ কজেটিভ ভাৰ্ব আৰু ইয়াৰ ষ্ট্ৰাকচাৰ কেনেকুৱা। আপোনালোকে আগতে পালে যে কজেটিভ ভাৰ্বসমূহ হ'ল গেট, হেভ, লেট, মেক, হেল্প, এইবোৰ হ'ল কজেটিভ ভাৰ্ব। আৰু কজেটিভ ভাৰ্ব ইউজ কৰা যায় যেতিয়া নিজে কাম নকৰি বেলেগৰ দ্বাৰা কাম এটা কৰোৱা বুজায়, তেতিয়াই কজেটিভ ভাৰ্ব ইউজ কৰিব লাগে। আৰু তেনেকুৱা বাক্য প্ৰকাশ কৰিবৰ কাৰণে কজেটিভ ভাৰ্ব ইউজ কৰিলে বাক্যটো শুদ্ধ আৰু শুৱলা হয়। আৰু এই কজেটিভ ভাৰ্বটো সচৰাচৰ স্পকেন ইংলিছত বহুত প্ৰয়োগ হয়। গতিকে আজি আহকচোন আমি ইয়াৰ ষ্ট্ৰাকচাৰ কেনেকুৱা আৰু কেনেকৈ আমি বাক্য বনাব পাৰোঁ দেখিলে। প্ৰথমতে পেছিভ কজেটিভত ছাবজেক্ট, এক্টিভ কজেটিভৰ দৰে ছাবজেক্ট লাগিব, কজেটিভ ভাৰ্ব লাগিব, অবজেক্ট লাগিব। ভাৰ্বৰ কিন্তু ইয়াত থাৰ্ড ফৰ্ম, তাত আছিল ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম, অৰ্থাৎ বিয়েৰ ইনফিনিটিভ বা টু ইনফিনিটিভ লাগে। ইয়াত খালি ভাৰ্বৰ থাৰ্ড ফৰ্ম লাগে, মানে পাষ্ট পাৰ্টিচিপল। ইয়াতো অবজেক্ট লাগে, এক্টিভতো অবজেক্ট লাগে। ইয়াত কিন্তু অবজেক্টটো নন লিভিং থিং হয়, কিন্তু এক্টিভ কজেটিভত লিভিং থিং হয়। এতিয়া এইখিনি একেই। এতিয়া চাওক আপোনালোকে বাক্যটো, এইটো পেছিভ কজেটিভৰ বাক্য। ইয়াত আই ছাবজেক্ট, গট কজেটিভ ভাৰ্ব, আৰু ইয়াত অবজেক্টটো হ'ল নন লিভিং থিং, মাই শ্বুজ নন লিভিং থিং, আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম পলিছড। এতিয়া বাক্যটো হ'ল আই গট মাই শ্বুজ পলিছ, মোৰ জোতাযোৰ মই পলিচ কৰালোঁ। ই পেছিভ ফৰ্ম ইয়াৰ এইটো কাৰণে, যদি আপোনালোকে ইয়াত লগাই দিয়ে যে বাই কবলাৰ, তেতিয়াহ'লে এইটো আপোনালোকে বাই কবলাৰ লগোৱাৰ লগে লগে ধৰিব পাৰিব যে এইটো পেছিভ চেণ্টেঞ্চ। গতিকে এই বাই কবলাৰটো ইয়াত ক'বলৈ দৰকাৰ নাই, তেওঁ জনা যায়, জ্ঞাত যে পলিচ কৰাইছে, কবলাৰ দ্বাৰাই পলিচ কৰাব। গতিকে ইয়াত যিটো অবজেক্ট, যিহেতু নন লিভিং থিং হয়, এই অবজেক্টটোৱে এই একশ্যনটো ৰিচিভ কৰে। কিন্তু এক্টিভ কজেটিভত এই অবজেক্টটো যিহেতু পাৰ্চন হয়, গতিকে সি একশ্যনটো দান কৰে। গতিকে ইয়াৰ ওলোটা সেইটোৱেই। ইয়াত মানে এক্টিভত লাগিব অবজেক্টটো পাৰ্চন হ'ব লাগে আৰু বা লিভিং থিং হ'ব লাগে, আৰু এই ভাৰ্বটো থাৰ্ড ফৰ্মৰ সলনি ফাৰ্ষ্ট V1 হ'ব লাগে, ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম হ'ব লাগে। এইটো বাক্যই যদি আমি আকৌ এক্টিভত লিখোঁ, তেতিয়াহ'লে আই গট দ্য কবলাৰ। দেখিলে দ্য কবলাৰ, এইটো পাৰ্চন আহি গ'ল, কবলাৰটো এজন মানুহ। গতিকে আই গট দ্য কবলাৰ টু পলিচ মাই শ্বু। তাৰমানে ইয়াত এই কবলাৰে, এই অবজেক্টটোৱে এই কাৰ্যটো কৰিছে। কি কৰিছে? পলিচ কৰিছে। মই কৰা নাই, মই কৰালোঁ। আই গট কবলাৰ, কি কৰালোঁ? আই গট দ্য কবলাৰ পলিচ মাই শ্বু, মই কবলাৰটোক মোৰ জোতাযোৰ পলিচ কৰালোঁ। গতিকে ইয়াত নিজে কজেটিভ ভাৰ্ব ইউজ কৰি, মানে যিজনে কথাটো কয় তেওঁ নিজে কামটো নকৰে, বেলেগ এজনৰ দ্বাৰা কৰায়। গতিকে সেইকাৰণে ইয়াক কজেটিভ ভাৰ্ব কয়। অন্য এটা বাক্য, আই উইল গেট মাই ৰুম ক্লিন, মই ৰুমটো চাফা কৰালোঁ। মই ৰুমটো চাফা কৰাম। আই উইল গেট মাই ৰুম ক্লিন, চাফা কৰাম। আকৌ ইয়াক যদি এক্টিভত কোৱা যায়, আই উইল গেট হিম টু ক্লিন মাই ৰুম, মই তেওঁক মোৰ ৰুমটো চাফা কৰাম। গতিকে আপোনালোকে ইয়াত দেখিলে যে পেছিভত বিয়েৰ ইনফিনিটিভ নালাগে, ইয়াত লাগে ভাৰ্বৰ থাৰ্ড ফৰ্ম, পাষ্ট পাৰ্টিচিপল লাগে। সেইকাৰণে পাষ্ট পাৰ্টিচিপলৰ আগত টু নপঢ়ে ভাৰ্বটোৰ আগত। গতিকে ইয়াত এই গেটত টু নালাগে। কিন্তু এনেই যদি এক্টিভ কজেটিভ হয়, তেতিয়াহ'লে গেটৰ পিছত কিন্তু টু লাগিব।
আপোনালোকক আগতে ক'লোঁ কজেটিভ ভাৰ্বকেইটা যিকেইটা মেক, হেভ, গেট, লেট এইকেইটাত কিন্তু এইকেইটাত বেলেগত নহয় গেট ভাৰ্বটো এক্টিভত ইউজ কৰাৰ লগে লগে পিছত ছেকেণ্ড ভাৰ্বটো আগত টু দিব লাগে তাৰমানে তাত টু ইনফিনিটিভ বহে এতিয়া অন্য এটা বাক্য আই হেড দ্য কাৰ ষ্টপ মই কাৰখন ষ্টপ কৰালোঁ কাৰ দ্য বাই দ্য ড্ৰাইভাৰ এইটো হ'ল পেছিভ পজিটিভ ইয়াক যদি আকৌ এক্টিভত কোৱা যায় আই হেড দ্য ড্ৰাইভাৰ তেতিয়া ষ্টপটো সলনি ষ্টপ হ'ব এইটো পাষ্ট পাৰ্টিচিপল নহ'ব তেতিয়া বি আৰ ইনফিনিটিভ আই হেড দ্য ড্ৰাইভাৰ ষ্টপ দ্য কাৰ গতিকে আপোনালোকে ধৰিব পাৰিলে ইয়াৰ পাৰ্থক্যটো এক্টিভ কজেটিভ আৰু পেছিভ কজেটিভ আপোনালোকে ঘৰত প্ৰেক্টিছ কৰিব চাব আৰু আপোনালোকে যদি সঁহাৰি দিয়ে মই পুনৰ আৰু এনেকুৱা গ্ৰামাৰৰ সম্বন্ধীয় ভিডিঅ' লৈ আহিম আজিলৈ আপোনালোকৰ পৰা বিদায় লৈছোঁ নমস্কাৰ